ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠৰ পাঠ নং 3 অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটোৰ থুলমূল আভাস এটা দিবলৈ ওলাইছোঁ। তোমালোকে পেজ নাম্বাৰ 13 উলিয়াই ল'বাচোন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়াৰ পৰা কথা ক'বলৈ শিকিছা তেতিয়াৰ পৰা তোমালোকে নিজে কোৱা ভাষাটোৰ প্ৰতি ভাল ভাৱ এটা অহা নাই জানো? বিভিন্নজনৰ লগত ভাষাৰ আদান প্ৰদান কৰিছা, পাঠ্যপুথিৰ পাঠ পঢ়িছা। তোমালোকৰ জানো জানিবলৈ মন নাযায় নিজৰ মাতৃভাষাৰ বিষয়ে? আমি সমাজত বিভিন্ন ভাষাৰ কথা কোৱা শুনিছোঁ। প্ৰথমতে আমি আমাৰ অসমীয়া ভাষাটোৰ বিষয়ে জানি লওঁ আহা। তাৰ পাছত আমি আন ভাষাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তোমালোকৰ নিচিনাকৈ তোমালোকৰ বয়সৰে নয়না আৰু ইফতিছামৰো অসমীয়া ভাষাৰ বিষয়ে জানিবলৈ খুব মন গৈছিল। সেয়েহে তেওঁলোকে খুৰাকৰ ওচৰলৈ গৈছিল এই বিষয়ে বুজিবলৈ। তেওঁলোকৰ আগ্ৰহ দেখি খুৰাকে ভাল পালে। তেওঁ নিজৰ লেপটপটো উলিয়াই আনিলে। লেপটপত সাঁচিপাতৰ পুথিৰ এখন ছবি উলিয়াই দেখুৱালে। পুৰণি কালত সাঁচিপাতত আখৰ লিখিছিল। খুৰাকে নয়না আৰু ইফতিছামক অসমীয়া ভাষাটোৰ বিষয়ে কেনেদৰে বুজাইছিল আমিও শুনোচোন। আমাৰ অসমীয়া ভাষাটো বহুত পুৰণি। আনকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহুত আগতে অসমীয়া ভাষাত কাব্য ৰচিত হৈছিল। তোমালোকে নিশ্চয় শ্ৰীমন্ত শংকৰদেৱৰ নাম শুনিছা। তেওঁ জন্মৰো আগত আমাৰ অসমীয়া ভাষাত হেনো কিতাপ ৰচনা হৈছিল। ত্ৰয়োদশ শতিকামানতে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি পুথি। আজি আমি এটা বৰ ভাল কথা জানিব পাৰিলোঁ যে আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত আটাইতকৈ পুৰণি পুথিখনৰ নাম কি? সেইখনেই হৈছে হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিত্ৰ। এতিয়া ত্ৰয়োদশ শতিকাৰ কথা ক'লে যে, ত্ৰয়োদশ শতিকাতে কি আমাৰ অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেকি? আচলতে এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণ ৰূপ পাবলৈ বহুত যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমতে এই ভাষাত অলিখিত সাহিত্য সৃষ্টি হয়। অলিখিত শব্দটো কোৱাৰ লগে লগে আমাৰ জানিবলৈ মন যাব, অলিখিত সাহিত্য মানে কি? অলিখিত সাহিত্য মানে হ'ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত। সেইবাবে এই সাহিত্যক মৌখিক সাহিত্য বা অলিখিত সাহিত্য বুলি কোৱা হয়। যিবোৰ মানুহে বৰ্ণ নাজানিছিলে, বৰ্ণ চিনি নাপাইছিলে, আখৰ চিনি নাপাইছিলে, সেই মানুহবিলাকে অতি পুৰণি কালতে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিছিলে। তেওঁলোকে লিখিত ৰূপত ৰাখিব নাজানিছিল, কিয়নো তেওঁলোকে বৰ্ণই চিনি নাপায় বা আখৰ চিনি নাপাইছিল। কিন্তু মুখে মুখে তেওঁলোকে সাহিত্য চৰ্চা কৰিছিল। সেইবিলাকেই হৈছে অলিখিত সাহিত্য। ভাষা হৈছে পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তন হৈ আহি বৰ্তমানৰ এই ৰূপ পাইছেহি। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰে প্ৰচলন আছিল। তাৰো আগতে অসমত, অৰ্থাৎ তেতিয়া আমাৰ অসমক কামৰূপ ৰাজ্য বুলি কোৱা হৈছিল, অসম নহয়। সেই তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰ পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি আছিল। বৰ্তমানেও আমাৰ অসমত বিভিন্ন ভাষা, ধৰ্ম, বিভিন্ন জনগোষ্ঠীৰ মানুহে বাস কৰিছে, তেতিয়াও কৰিছিল। আৰু বৰ্তমানৰ নিচিনাকৈ তেতিয়াও সকলোৰে মাজত ভাষা, সংস্কৃতি, ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱেই সোমাই পৰিছিল, যিটো বৰ্তমানেও হৈ আছে। আমিও দেখিছা তোমালোকেও সমাজত যে আমি বিভিন্ন ভাষা, বিভিন্ন ধৰ্ম, বিভিন্ন জনগোষ্ঠীৰ লগত আমি বসবাস কৰি আছোঁ। তেওঁলোকৰ খাদ্যাভ্যাস, ভাষা, সংস্কৃতি, সাজপাৰ আমাৰ এইবিলাকৰ মাজত আদান প্ৰদান হৈছে। আমাৰ সংস্কৃতি তেওঁলোকৰ মাজত সোমাই পৰিছে, তেওঁলোকৰখিনি আমাৰ মাজত সোমাই পৰিছে। এইটো একেবাৰে সাধাৰণ কথা, একেবাৰে স্বাভাৱিক কথা, যিহেতু আমি একেলগেই বসবাস কৰি আছোঁ। এইটো এতিয়াৰ কথা নহয়, অতীততো সেয়াই হৈছিল। ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰাটো তেনেই সাধাৰণ কথা। এতিয়া যে ভাষাৰ উপাদান বুলি কোৱা হ'ল, ভাষাৰ উপাদান মানে কি? ভাষাৰ উপাদান হৈছে ধ্বনি, ৰূপ, শব্দ আৰু বাক্য। অসমীয়া ভাষাটো মূলতে আৰ্যসকলে কোৱা ভাষাৰে বিকশিত ৰূপ আছিল যদিও কিন্তু তাত স্থানীয় জাতি, জনজাতি, উপজাতি আদিৰ ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈছিল আৰু আনুমানিক দশম শতিকামানত ই নিজা ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল। দশম শতিকাতেই যে অসমীয়া ভাষাই আজিৰ ৰূপ লৈছিল তেনেকৈও আমি ক'ব নোৱাৰোঁ, কিয়নো ভাষা পৰিৱৰ্তনশীল। প্ৰাক-শংকৰী যুগৰ অসমীয়া ভাষাৰ লগত বৰ্তমানৰ অসমীয়া ভাষা নিমিলে। প্ৰাক-শংকৰী যুগ মানে হৈছে শংকৰী যুগৰ আগৰ যুগটো।
প্ৰাক মানে আগৰ, মূল শব্দৰ আগত প্ৰাক ব্যৱহাৰ কৰি আগৰ কাল, স্তৰ ইত্যাদি বুজোৱা হয়। অসমীয়া ভাষাটোৱে ইংৰাজীসকলৰ দিনত নতুন ৰূপ লাভ কৰিছিল। পূৰ্বতে অসমীয়া নামটোৰ প্ৰচলন নাছিল। ইংৰাজ আমোলৰ সময়তহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহাৰ হ'বলৈ ধৰিলে। বহুতো ইংৰাজী শব্দ আমাৰ অসমীয়া ভাষাত সোমাই পৰিল। সততে আমি যিবোৰ ব্যৱহাৰ কৰোঁ, তোমালোকে এতিয়াও ব্যৱহাৰ কৰি আছা। ডেস্ক, আমি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি কিমান শব্দ ব্যৱহাৰ কৰিছোঁ। ডেস্ক, বেঞ্চ, টেবুল, পেইন, তাৰপিছত খোৱাৰ ক্ষেত্ৰত চকলেট, বিস্কুট, খেলাৰ ক্ষেত্ৰত ফুটবল, এইবোৰ ইংৰাজী অগণন শব্দ আমাৰ অসমীয়া ভাষাৰ মাজত সোমাই পৰিল। এতিয়া আমি অসমীয়া ভাষাটোৰ বিষয়ে থুলমূলকৈ ইমানখিনি কথাই জানিলোঁ। কিন্তু অসমীয়া ভাষাৰ বিকাশৰ আলোচনা কৰিবলৈ আমি বহুত কথাই জানিব লাগিব। সেই বিকাশৰ আলোচনাৰ ক্ষেত্ৰত আমি বৈদিক যুগৰ কথা পঢ়িব লাগিব, বা সংস্কৃত, প্ৰাকৃত, অপভ্ৰংশ ভাষাৰ স্তৰবিলাকৰ বিষয়েও আমি চাব লাগিব। এই সকলোখিনি কিন্তু আমি এতিয়ালৈ থৈছোঁ। তোমালোক যেতিয়া ডাঙৰ হ'বা, ওপৰৰ ক্লাছলৈ যাবা, তেতিয়া আমি এইখিনি আকৌ বিতংভাৱে অধ্যয়ন কৰিব লাগিব। আজি আমি অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে থুলমূলকৈ তোমালোকৰ পাঠত ইমানখিনি কথা আমি বুজিলোঁ। তোমালোকে নিজেও পঢ়িবা, ভিডিঅ'টো চাই বুজিবলৈ চেষ্টা কৰিবা, আৰু নেক্সট ক্লাছত মই কুৱেশ্যন আনচাৰখিনি বুজাম। এতিয়া আজিলৈ মই ক্লাছটো ইমানতে সামৰিছোঁ।